ফেচবুকে নতুনকৈ মুকলি কৰিলে ফেচবুক গেমিং নামৰ এটা এপ, য'ত আপুনি এতিয়াৰ পৰা মোবাইলত যিকোনো ধৰণৰ গেম খেলিলে এই গেমসমূহ আপুনি লাইভ ষ্ট্ৰীম কৰিব পাৰিব ফেচবুকত। গতিকে আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাই দিম এই ফেচবুক গেমিং এপটোৰ বিষয়ে। এই ফেচবুক গেমিং এপটোত কিদৰে আপুনি লগ ইন কৰিব পাৰে আৰু কিদৰে এই গেমিং এপটোৰ ভিতৰত আপুনি গেম খেলি এই গেমসমূহ আপুনি ফেচবুকত লাইভ ষ্ট্ৰীম কৰিব পাৰে, এই বিষয়ে আপোনাক এই ভিডিঅ'টো জনাই দিম। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেচবুক গেমিং এপটো পাবলৈ হ'লে প্ৰথমে আপুনি আমাৰ এই ভিডিঅ'টোৰ তলত দেখা এই ছাবস্ক্ৰাইব বটনটোত এই ৰঙা ছাবস্ক্ৰাইব বটনটোত আপুনি অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপাছতে আপুনি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সলৈ যাব। ডেছক্ৰিপশ্যন বক্সলৈ গ'লে আপুনি তলত দেখা পাব এটা এপ লিংক। আপুনি এই এপ লিংকটোত ক্লিক কৰিব। এই এপ লিংকটোত ক্লিক কৰাৰ পিছত আপুনি এই ফেচবুক গেমিং এপটো পাই যাব আৰু আপুনি ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আপুনি ফেচবুক গেমিং এপটো ডাউনলোড কৰাৰ পিছত এই এপটো আপুনি অ'পেন কৰিব। এই এপটো অ'পেন কৰিলে আপুনি ফাৰ্ষ্ট ইণ্টাৰফেচ এইদৰে দেখা পোৱা যাব। এতিয়া আপুনি ইয়াত দেখিছে ইমেইল এড্ৰেছ আৰু ফোন নম্বৰ আৰু পাছৱৰ্ড। এতিয়া আপুনি ইয়াত ইমেইল এড্ৰেছ অথবা আপোনাৰ ফোন নম্বৰটো দিব, যোনটো আপোনাৰ ফেচবুকত দিয়া আছে, আৰু আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো ইয়াত দিব। ইয়াত আপোনাৰ ইমেইল আৰু ফেচবুকৰ পাছৱৰ্ডটো দিলে আপোনাৰ ইয়াত লগ ইন হৈ যাব আৰু আপুনি এইদৰে মেইন ডেছবৰ্ডটো, এই এপ্লিকেশ্যনটোৰ মেইন ডেছবৰ্ডটো এইদৰে আপুনি পাব। এতিয়া আপুনি ইয়াত মেইন ডেছবৰ্ডটো পালে। গতিকে এতিয়া আপুনি আপোনাৰ মোবাইলৰ পৰা যিকোনো এটা গেম খেলি ফেচবুকত লাইভ ষ্ট্ৰীমিং কৰিবলৈ হ'লে আপুনি ইয়াত দেখা এই গ' লাইভটোত ক্লিক কৰিব। গ' লাইভটোত ক্লিক কৰাৰ পিছত এতিয়া আপুনি ইয়াত দেখা এই এড এ গেমটোত ক্লিক কৰিব। এই এড এ গেমটোত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ মোবাইলৰ ভিতৰত থকা আপোনাৰ গেমসমূহ আপুনি ইয়ালৈ আনিব পাৰিব, এই এপ্লিকেশ্যনটোৰ ভিতৰলৈ আনিব পাৰিব। এতিয়া আমি আহিলোঁ। এতিয়া আমি মোৰ ইয়াত মোবাইলত যিহেতু এটা ক্ৰেমৰ গেমটো আছে, এই ক্ৰেম গেমটো মই ইয়াত এড কৰি ল'ম। ক্ৰেম এণ্ড ডিস্ক পুলটো মই এড কৰি ল'লোঁ। এতিয়া ইয়াত মই এই ক্ৰেম এণ্ড ডিস্ক পুলটো খেলিম আৰু খেলোঁতে মই ইয়াত ফেচবুকত লাইভ ষ্ট্ৰীম কৰিব বিচাৰিম। গতিকে ইয়াত দেখা এই মই ভিডিঅ' চিম্বলটোত ক্লিক কৰিম। এতিয়া চাওক, এই ভিডিঅ' চিম্বলটোত ক্লিক কৰাৰ লগে লগে এতিয়া মোৰ এই ক্ৰেম এণ্ড ডিস্ক পুল গেমটো আৰম্ভ হৈ গৈছে। এতিয়া মই এই ক্ৰেম এণ্ড ডিস্ক পুল গেমটো মই যদি ফেচবুকত লাইভ ষ্ট্ৰীম কৰিব বিচাৰিম, তেন্তে ইয়াত দেখা মই এই এফ লাইভ বুলি য'ত আছে তাত ক্লিক কৰিম। এই এফ লাইভটোত ক্লিক কৰাৰ লগে লগে এতিয়া আপুনি ইয়াত দেখিছে আমি ফেচবুকত যিদৰে লাইভ যাওঁতে যিদৰে দেখুৱাই লয় ফাৰ্ষ্টত, ঠিক এইদৰে আপোনাক দেখুৱাই লৈছে। এতিয়া মই যদি বিচাৰোঁ কিবা এটা যদি লিখিবলৈ, তেন্তে ইয়াত মই লিখিব পাৰিম। ইয়াত মই উদাহৰণ হিচাপে লিখিম লাইভ ষ্ট্ৰীমিং বুলি। তাৰপিছত মই ইয়াত যদি গ' লাইভটো যদি ক্লিক কৰি দিওঁ, তেতিয়া লগে লগে মোৰ ফেচবুকত এয়া লাইভ হৈ গুচি যাব। মই যোনটো গেম খেলি থাকিম এয়া ফেচবুকত লাইভ হৈ গুচি যাব। এতিয়া আপুনি নিশ্চয় বুজি পাইছে কথাটো। এতিয়া চাওক, মই ইয়াত গ' লাইভ কৰি দিলোঁ। এতিয়া মই এই গেমটো খেলি থাকিম আৰু মোৰ খেলি থকা এই গেমটো লাইভ ষ্ট্ৰীমিং হৈ থাকিব মোৰ ফেচবুক ৱালত। গতিকে এতিয়া আপুনি বুজি পাইছে চাগে কিদৰে আপুনি যিকোনো ধৰণৰ গেম খেলিলে এই গেমসমূহ আপুনি ফেচবুকত লাইভ ষ্ট্ৰীমিং কৰিব পাৰে। ফেচবুকে এই লাইভ ষ্ট্ৰীমিং এপ্লিকেশ্যনটো কিছুদিন আগতে মুকলি কৰিছে আৰু এই মুকলি কৰা লাইভ ষ্ট্ৰীমিং এপ্লিকেশ্যনটো সম্পূৰ্ণ বিনামূলীয়া। গতিকে আপুনি যিমান পাৰে সিমান ইয়াত আপুনি লাইভ ষ্ট্ৰীমিং কৰিব পাৰে। আপোনাক জনাই দিম যে ফেচবুকে মুকলি কৰা এই লাইভ ষ্ট্ৰীমিং এপ্লিকেশ্যনটো কেৱল এতিয়া এণ্ড্ৰইড ভাৰ্চনতে উপলব্ধ, বৰ্তমান iOS ভাৰ্চনত এয়া উপলব্ধ হোৱা নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে আপুনি এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' চাই থাকিবলৈ হ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।